হেল্ল' গাইজ নমস্কাৰ। মানে আমি আছোঁ তিয়ক গ্ৰন্থমেলাত উপস্থিত। আৰু আমাৰ কিতাপৰ কাষতে এখন দোকান বহিছে। মানে এতিয়া বৰ্তমান বন্ধুৰ দৰে হৈ গ'ল। যিহেতু মাজে মাজে লিখিত ক'ব লগা হৈ যায়, কাৰণ যিহেতু আমি তিয়কত আছোঁ, আমাৰ নলবেৰীয়া ভাষাটো ভালকৈ বুজি নাপায়। লাহে লাহে কথিত মাৰোঁ, লিখিত মাৰোঁ। মানে আৰু বুজি নাপালেই আৰু লিখিতই কম অলপমান। এই কাঠেৰে বনোৱা বস্তুবোৰ অলপ দেখুৱাই দিয়া। ধৰি লওক এনাহান বস্তু বনাইছে, দেখি কিবা ভাল লাগি যায়। এইটো এটা বস্তু, এই কেছ বক্স বুলি কয় নেকি? এইটো জুৱেলাৰী বক্স। এইটো জুৱেলাৰী বক্স। চাওক এইটো কেনেকুৱা লাগে, চাই লওক। জুৱেলাৰী বক্স মানে কি, নতুনকৈ বিয়া হোৱা মানে কইনাবিলাকে মানে সোণা চোনা থ'ব পাৰিব, হয়নে নহয়? সৰু আছে, এইটো বেলেগ ডিজাইনৰ। চাই ল'ব পাৰে, জুৱেলাৰী বক্স বুলি কয়, মানে সোণা চোনা থ'ব পাৰিব আৰু। মোবাইল ষ্টেণ্ড পাই যাব। চাওক এইটো এটা বহুত সুবিধাজনক, মানে কাঠেৰে বনাইছে। মানে মোবাইল ষ্টেণ্ড, যে মোবাইলটো থিয় কৰি পেলাই চাই থাকিব পাৰিব। মানে এইটো মোবাইল ষ্টেণ্ড বুলি কোৱা হয়। এইটো দুটা ডিজাইনত থিয় কৰিব পাৰিব মানে ল'ব পাৰিব। মুখখন দেখুৱাই দিয়া ভালকৈ অলপ। এইটো এনেকৈও ল'ব পাৰিব, তেনেকৈ থ'ব পাৰিব মোবাইলটো। কি বঢ়িয়া ডিজাইনত বস্তু বনাইছে, নিজৰে কিবা চাই ভাল লাগিল। সেইকাৰণে মই বোলো এটা ভিডিঅ' বনাই দিওঁ। সেন্দুৰৰ টেমা চাব পাৰে। সেন্দুৰৰ টেমা সেইবিলাক সেন্দুৰৰ টেমা, মানে কাঠৰে বস্তু আৰু, মানে কাঠৰেদি বনাইছে। মানে কি কাঠ এইটো ব্যৱহাৰ কৰা হয়? চিচু কাঠ ব্যৱহাৰ কৰা হয়। চিচু কাঠ ব্যৱহাৰ কৰা হয়। নিম কাঠৰ পাব, নিম কাঠ। এইবিলাক শিলিখা কাঠৰ হেতা। এইটো শিলিখা, মানে শিলিখা বুলি কওঁ আমি নলবেৰীয়া ভাষাত। শিলিখা গছৰ মানে হেতা মানে কি কৰাচ। এইটো শিলিখা গছৰ মানে কি কাঠৰ কৰাচ, এই পাত। সেন্দুৰৰ টেমা, এইটো সেন্দুৰৰ টেমা, বেলেগ ডিজাইনত চাব পাৰে। এই সেন্দুৰৰ টেমাটো, সেন্দুৰ টিমি। এইটো বঢ়িয়া বস্তু। মানে দেখা পোৱাৰ পিছত মই ভিডিঅ' নবনোৱাকৈ থাকিব নোৱাৰিলোঁ। মানে আমি নলবেৰীয়া ভাষাতে কৈছোঁ বাৰু, বুজি পোৱা নাই সিহঁতে এনেকৈ। এইবিলাক মাছৰ চাব পাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল। এই আমাৰ আৰু নিউ মেম্বাৰ, নতুন ফ্ৰেণ্ড এজন আহি গ'ল। মানে সেইটো যদি কাৰোবাৰ কঁকলৰ বিষ, কাৰোবাৰ নাৰ্ভৰ প্ৰব্লেম, এইটো মানে মাছাজ কৰি দিলোঁ আৰু এনেকৈ। এইটো এটা এইটো এনেকুৱা এটা এক্সপেঞ্চিভ বস্তু। আপোনাৰ এইটো মানে ভৰি যাৰ নাৰ্ভৰ প্ৰব্লেম থাকে, ভৰি এইটো ঘঁহনি খুৱাই এনেকৈ দিয়ে। মানে আপোনাৰ গোটেই নাৰ্ভখিনি মানে এইটো হেৰিয়াৰ ভিতৰত তেজটো অলপ ভালকৈ চলাচল হয়, আৰু নাৰ্ভৰ মানে অলপ মানে আপোনাৰ এক্সাৰচাইজ টাইপৰ হৈ যায়। তেজটো চলাচল হ'লে নাৰ্ভবোৰ অলপ যেতিয়া ভাল আৰু কেনেকৈ বুজাম, এতিয়া বুজি পোৱা নাই। বুজি পোৱা নাই কেনেকৈ বুজাম। মানে বস্তুটো বহুত মানে দৰৱৰ নিচিনা কাম আৰু আয়ুৰ্বেদিক টাইপ হৈছে নহয়। কৈছোঁ বুজি কৈছে আৰু ইমান ভালকৈ বুজাব নাজানো। থকা মানে যেনেকৈ গীতা ভাগৱত, ধৰ্মীয় অনুষ্ঠানৰ পৰিৱেশত জড়িতটো। এইটো মানে যেনেকুৱা আজি মানুহে প্ৰায় মাছ মাংস খাব বহুত ইচ্ছা কৰে, বা ৰাতি হ'লে মাছ মাংস লাগে, তাৰে লগত তাত আদা নহৰু পেষ্ট বুলি কোৱা হয়, এইটো বটি পেলাই আপোনালোকে খাব পাৰে। মানে এই কাঠৰে বস্তু। এইটো কি বুলি কৈছিল পাহৰি গ'লোঁ। খুন্দনা বুলি কোৱা হয়। খুন্দনা বুলি কয় আমাৰ নলবেৰীয়া ভাষাটো। আৰু কি ক'ব, ডাইৰেক্ট ক'ব কি আদা নহৰু বটা পিছা কি ক'ব জানা নাই? কৈছোঁ কৈ আছোঁ তো। আৰু চিয়াছ মানে কি, এইটো নুবুজিব আপোনালোকে। যি মালক দিয়ে চিয়াছ বুলি কয়, এইটো নহয়। এই কি বুলি কয় নাজানো মই। এইটো মানে কি বঢ়িয়া ষ্টাইল। আপুনি যেনেকুৱা টাইপৰ মানুহ, আপুনি মদাহী মানুহ, আপুনি মাল খাব পাৰিব। আপুনি বোলে মাল নোখোৱা মানুহ, তেতিয়া জুচ খাব পাৰিব। এনেকুৱা কথা। নিজৰ তাৰমানে এটা হেৰি, সেইটো কি বুলি কয়, এই নিজৰ সেইটো হেৰিডাল থাকে না। বাতি ন, আপোনালোক তুমি কি বুলি কোৱা? এইটো বাতি বুলিয়ে কওঁ। বাতি বুলিয়ে কয় ইয়াত, বাতি বুলিয়ে কয়। ইটা ঘুটনি মানে দালি ঘুটনি মানে আমি দালি চালি যে কেতিয়াবা আজি নগ'লে, কম দামী দালিটো আনিলি এই ঘুটি দিব লগা হয়। এই ৰান্ধনীয়ে বেছিকৈ আনে আমাতকৈ। চব্জি কাটিবলৈ এখনো পাই যাব। চব্জি কাটিবলৈ, পনীৰ কাটিবলৈ, আঞ্জা কাটিবলৈ
এই মোৰ জলকীয়া জ্বলা চলা জলকীয়া কাটিবলৈ এখন পাব বঢ়িয়া বস্তু এখন কি কাঠৰ হয় এখন চিচু কাঠ চিচু কাঠৰ হয় এইটো বস্তু দেখিছে আজিকালি প্লাষ্টিকৰ বস্তু ওলায় কিন্তু দেখাইছোঁ প্লাষ্টিকৰ বস্তু ওলায় এইটো মোবাইল থ'ব পাৰে এইটো চাবি থোৱা ডিজাইন যাৰ যাৰ মানে পকা ঘৰ আছে আৰু বঢ়িয়াকৈ মানে ডিজাইন কৰি থ'ব পাৰে এইটো চাবি থোৱা বস্তু চিচু কাঠৰ যাৰ যাৰ ফৰচুনাৰ আছে যাৰ যাৰ স্কৰপিঅ' আছে সেইবিলাকে চাবি তাবি থ'ব পাৰে ইয়াত মানে সহজতে পাই যাব ভাল লাগে এইটো মানে কি বুলি কয় ফুলদানি পট ফুলাৰ পট এইটো ফুলদানি এতিয়া বাৰু যাৰ যাৰ পকা ঘৰ থাকে বা যাৰ যাৰ বিল্ডিং আছে ধৰি লওক ড্ৰয়িং ৰুম এটা থাকে নহয় এনেকুৱা এটা ফুলদানি চালদানি মানে সজাই ল'ব পাৰিব হয় সেইটো এইটো এনেকুৱাও আছে তোমাৰ নামটো কৈ দিবা মোৰ নামটো নমস্কাৰ শ্ৰী তিনন শইকীয়া অঁ ক'ত ঘৰ কৈ দিয়া মোৰ ঘৰ জাজি হাঁচৰা আজি হাঁচৰা তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী দীপাংকৰ শইকীয়া ভাল ভাওনা কৰে এটা ভিডিঅ' মই আপলোড কৰিছোঁ পেজত ভাল ভাওনা কৰে তোমাৰ ঘৰ ক'ত যোৰহাট বাহনা যোৰহাট ভাওনা তোমাৰ নামটো কৈ দিয়া দীপাংকৰ শইকীয়া দীপংকৰ শইকীয়া মানে কিবা আছে নেকি ফেচবুক আছে ফেচবুক মই ইনষ্টা চলাওঁ ইনষ্টা চলাই কি আছে ইনষ্টা আইডিটো কৈ দিয়া দীপাংকৰ শইকীয়া 07 অঁ দীপংকৰ শইকীয়া 07 আপোনালোকে যদি পাৰে ফ'ল' কৰি দিব এবাৰ কাৰণ ভাওনাৰ অভিনয়বিলাক চাব লাগেতো আমি ল'ৰা চামৰ মানুহবিলাকে ভাওনাৰ অভিনয় চাব লাগে কাৰণ আমাৰ ল'ৰা চামত মানে ভাওনাৰ পৰিৱেশটো খুব কম না আপাৰ আচামৰ ফালে খুব বেছি হয় ভাওনাৰ দুই এটা অভিনয় চালোঁ আৰু মই ভাল লাগিছে নিজৰে ভাল লাগি যায় কিবা এটা আৰু নিজৰে কিবা ষ্ট্ৰং লাগে আৰু ভাওনা হয় জোচ জোচ এইটো কাচৌ চাহ এইটো কাঠৰে বনাইছে কাচৌ কি সুন্দৰ একো জইন চইন নাই চব একদম এটা একো জইন নাই আমাৰ বাৰু দেউতাও বনায় এখন নাঙল কিন্তু মানে কেনেকুৱা মানে কাটি মানে কোৰ মানে সেই বনাই দিয়ে আৰু মানে নাঙল কাঠেৰে এইটো কাপ পাই যাব এইটো কাপ চাওক কি সুন্দৰ কাপ এইবিলাক বঢ়িয়া বস্তু ডিজাইন দেখি নিজৰে ভাল লাগি গ'লে কাৰণে ভিডিঅ' বনাই দিলোঁ জংঘলত কেম্পিং কৰিবলৈ গৈছে বা এইটো মানে শ্ব' অফ কৰি খাই পেলাই মজা হ'ব এইটো কোৱা আৰু এইটো মছলা বক্স মানে ধৰি লওক মছলা চছলা থ'ব পাৰিব আৰু মানে পাৰ্ট জেগা আছে পাৰ্ট জেগা আছে ইয়াতে জিৰাৰ গুড়া ধনিয়াৰ গুড়া ইয়াতে লঙৰ বা কিবা যিকোনো আৰু মানে যি মছলা আছে এভেইলেবল আছে আপোনাৰ থ'ব পাৰিব আৰু গড় দেখাই দিয়ক এইটো আমাৰ সম্পদ আছাম ৰাইনো অসমীয়াৰ গৌৰৱ জুবিন দাই সদায় কৈছিল যে অসমীয়াৰ গৌৰৱ গড় মানে গড়ক লৈ এশিঙীয়া গড়ক লৈ বহুত গৰ্ব কৰিছিল বা গৌৰৱ কৰিছিল অনুভৱ কৰিছিল যে জুবিন দাই নাইকিয়া হৈ গ'ল এইটো ভাল কেনেকৈ বনাইছে সুন্দৰ যদিও একবাৰ লিখিত কৈছোঁ একবাৰ কথিত কৈছোঁ আপোনালোকে ভুল নুবুজিব কাৰণ মই আপাৰ আচামত আছোঁ কাৰণ নলবেৰা চলি মই মানে ভালকৈ লিখিতও নাহে কথিততে ক'ব লগা হৈ যায় অকস্মাত নিম কাঠৰ ফণি পাই যাব চুলিৰ কাৰণে খুব ভাল চুলিৰ গুৰিবিলাক টাইট হ'ব নিম কাঠৰ ফণি মানে কাকে বুলি কওঁ আমি নলবেৰা ভাষাত কাকে বুলি কওঁ কাঠটো কাকে নে ফণিটো কাকে ফণিও কাকে নাই গৈছোঁ এইটো নিমখ দানি পাই যাব কি সুন্দৰ বস্তুবিলাক চাই ভাল লাগিল আৰু বাৰু সেইকাৰণে ভিডিঅ'টো এটা বস্তু মই সৰুৰ পৰা মানে যিমান পইচা গোটাবলৈ চাইছোঁ গোটাব পৰা নাই কিন্তু ইয়াৰ পৰা বস্তু আনিব লাগিব এইটো হৈছে মানি বেংক এইটো আপোনাৰ পইচা গোটাম ইয়াতে ফুটাটো সোমাই দিম খুলিম কোনটো দি উলিয়াম কেনেকৈ ভাঙিব লাগিব নি আকৌ অঁ তলা আছে চলা চাবি আছে গাইজ এই চাবি ইয়াত সোমাই দিম পইচা উলিয়াম যেতিয়া মোৰ পইচা ইয়াত মানে ফুল হ'বগৈ গধুৰ হ'বগৈ তেতিয়া মই পইচা উলিয়াম মানে মই পইচা গোটাব পৰা নাই লাগিলেও পাব এইটো চাবি চাইডে লাগি আছে দুটা চাবি দিছে নেকি এইটো চাবি এটাই আছে এইফালে খুলিব লাগিব ইয়াত চিষ্টেম আছে গাইজ ভাঙিব নালাগে আমাৰ টেকেলিবোৰ যেনেকৈ 20 টকাটো দি পইচা মানে কিনি পেলাই সেইটো টেকেলিটো ভাঙি দিয়া হয় সেইটো ভাঙিব নালাগে এইটো দি খুলি পেলাই উলিয়াই দিলে হ'ল ন পইচা বাচি যাব আৰু ক'ত গ্ৰন্থমেলা ক'ত মানে গ্ৰন্থমেলাৰ আয়োজনত তুমি দোকান পাতিবা কৈ দিয়া আমি অলসমত যাওঁ অলসমত নলবাৰী গৈ পাইছা নলবাৰী নাই যোৱা এইবাৰ যোৱা কথা আছে নলবাৰী প্লেন আছে নলবাৰী আমাৰ ৰাসত যাবা নেকি নলবাৰী ৰাসত এইবাৰ নলবাৰী ৰাসত নাযাওঁ ৰাসততো মই মাজুলীত থাকিম আচ্ছা বাৰু যেতিয়া যোৱা বা নলবাৰীৰ মানুহখিনি চাব যিহেতু আমাৰ নলবেৰাবাসী বা মনত ৰাখিলে হ'ল ফোন নম্বৰটো কৈ দিবা এবাৰ ফোন নম্বৰটো লৈ লওক 8638768671 যদি নলবাৰীত যায় আপোনালোকে মানে অলপমান বস্তু যি ল'ব বিচাৰে ল'ব পাৰে আৰু এইখন বেনাৰখন এবাৰ বেনাৰখন দেখাই দিব
বেনাৰখন মানে ভালকৈ মানে এইটো মানে নহয় স্পষ্টভাৱে নহয় মানে বেনাৰখনে উল্টা হৈ যায় এইটো চাওক কি ধুনীয়া এইটো ৰাজহাঁহ নেকি এডাল কাঠৰ পৰাই বনোৱা হয় এইটো আপোনাৰ কোনো জইন চইন নাথাকে বা ডাইৰেক্ট এডাল কাঠৰ পৰাই বনোৱা হয় ঠিক আছে বাৰু যি কি নহওক এইবিলাক পাই যাব এইবিলাক চামুচ পাই যাব অঁ কি ধুনীয়া ধুনীয়া বস্তু মানে এনে আৰু মানে ভিডিঅ' এটা বনাই দিলোঁ মেনকৈ আৰু মানে ব্লগ কৰিব নাই যদিও মানে আৰু ইচ্ছা এটা গ'ল সেইকাৰণে ভিডিঅ' বনাই দিলোঁ ভাল লাগিল বস্তুবিলাক চাই ফুড বাস্কেট পাব এইটো আনকমন বস্তু হয় আনকমন বস্তু এইটো কি বুলি কয় এইটো এইটো ফুড বাস্কেট আপুনি ডাইনিঙত ফল মূল থ'ব পাৰিব আচ্ছা আচ্ছা এইটো ফল্ডিং চিষ্টেম হয় অঁ এইটো একেটা কাঠৰ জইন নাই ক'তো এনেকৈ থৈ দিব পাৰিব চাওক কিমান টেলেণ্ট টেকন'লজি বুলি যে কয় কিবা টেকন'লজিয়া বস্তুবিলাক ভাল লাগিল বন্ধু লগ পাই ভাল লাগিল মোতকৈ বহুত সৰু ল'ৰাকেইটা কিন্তু মোৰ বহুত ভাল লাগিল মানে এইটো স্মৃতি হিচাপে থাকি যাব নিশ্চয় কেতিয়াবা লগ পাম নিশ্চয় হয় নহয় মোক পঠাই দিবা ফেচবুকত মই আজি দি দিম ঠিক আছে বাৰু বাই বাই আজিলৈ ইমানতে কিবা ভুল হ'ব পাৰে মাফ কৰি দিব